গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভ্লগলৈ। আৰু এয়া ৰাতিপুৱা শুই উঠিয়ে মই বীৰৰ কাৰণে ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ। আজি ডালিয়াৰ এটা ৰেচিপি বনাম, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কাৰণ কেইবাদিনো হ'ল মই বেবী ফুড একো দিয়া নাই। আজি বহুত দিনৰ মূৰত এটা বেবী ফুড শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে এয়া অকণমান মগু দালি 2 চামুচমান হ'ব, আধা ঘণ্টামান ধুনীয়াকৈ ধুই পেলাই তিয়াই ৰাখিছিলোঁ, এতিয়া পানীৰ পৰা টুকি ল'লোঁ। অকণমান ডালিয়া ধুনীয়াকৈ ধুই পেলাই মই আধা ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ আৰু এতিয়া পানীৰ পৰা টুকি লৈছোঁ। আৰু লগতে লৈছোঁ 3টা খাজুৰি, এয়াও ধুই পেলাই পানীত তিয়াই থৈছিলোঁ, এতিয়া পানীৰ পৰা টুকি লৈছোঁ। আৰু এইফালে এতিয়া মই গেছত বহাই দিছোঁ এটা কুকাৰটোত দি দিছোঁ মই, এয়া দেখিছেনে, আধা চামুচমান হ'ব, আধা চামুচমান ঘিকণ গলি যাবলৈ দিলোঁ। আৰু গলি গ'লত ইয়াতে মই ডালিয়া তাৰপিছত মগু দালিকণ ধুনীয়াকৈ দি দিছোঁ, দি পেলাই অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত খাজুৰিকেইটা যে আছিলে, খাজুৰিকেইটা এয়া গুটিটো এনেকৈ গুচাই লৈছোঁ, গুটিকেইটা গুচাই পেলাই ফালি ফালি খাজুৰিকেইটাও লগত দি দিছোঁ। আৰু লগতে এতিয়া দি দিছোঁ মই জোখত পানী। আৰু পানীখিনি কম হোৱা যেন লাগিলে আৰু অকণমান পানী দি দিছোঁ, যিহেতু দালিখিনি সিজিব লাগিব, সেইকাৰণে পানীখিনি অকণমান বেছিকৈ দিব লাগে। ঢাকনিখন বন্ধ কৰি দিছোঁ আৰু এতিয়া 6টাৰ পৰা 7টা চিটি আহিবলৈ দিম। আৰু এয়া দেখিছেনে, মই 7টা চিটি দিলোঁ। 7টা চিটি দিয়াৰ পাছত বস্তুখিনি একদম ধুনীয়াকৈ সিজি গ'ল। আৰু যিখিনি খাজুৰি অকণমান গোটা গোটা নিচিনা হৈ আছে, সেইখিনি চামুচখনৰ সহায়ত এনেকৈ পূৰা ভাঙি দিম। আৰু মন কৰিব, যদি খাজুৰিৰ বাকলি থকা যেন পায়, বাকলিখিনি আপোনালোকে বাছি দিব। যদি সৰু ল'ৰা ছোৱালীক খুৱায়, তেনেহ'লে বাকলিখিনি ডিঙিত লাগি ধৰিব পাৰে। এয়া এনেকৈ অকণমান ধুনীয়াকৈ গোটেইখিনি চামুচখনৰ সহায়ত থেকেচি ভাঙি দিছোঁ। তাৰপাছত ইয়াতে মই আৰু এটা বস্তু এড কৰিম। এয়া দেখিছেনে, এইখিনি হৈছে মাখানা। মই মাখানা আনি ঘৰতে গুড়ি কৰি ৰাখোঁ, তাৰে 1 চামুচ মাখানা ইয়াতে দি দিছোঁ, দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু মন কৰিব, এতিয়া কিন্তু মোৰ গেছ জ্বলাই থোৱা নাই, গেছ অফ আছে। এইখিনি সময়ত আৰু গেছ জ্বলাব নালাগে। মাখানাখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ। মিক্স কৰাৰ পাছত ইয়াতে দি দিছোঁ অকণমান গাখীৰ। আপোনালোকে যিসকলে 2 বছৰ তলৰ শিশুৰ কাৰণে বনাই আছে, সেইসকলে ইয়াতে ফৰ্মুলা গাখীৰ ব্যৱহাৰ কৰিব। মই যিহেতু মোৰ ল'ৰাৰ কাৰণে বনাইছোঁ, ল'ৰাৰ বৰ্তমান 3 বছৰ হ'ল, গতিকে মই ইয়াতে গৰু গাখীৰ দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি দিছোঁ। এইখিনি খুৱাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু যদি আপোনালোকৰ এইখিনি অকণমান গোটা গোটা যেন বা ডাঠ যেন লাগিছে সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে, তেনেহ'লে আপোনালোকে এই গোটেইখিনি মিক্সিত পিচিও দিব পাৰিব। বছ হৈ গ'ল। আপোনালোকে যদি আপোনালোকৰ শিশুক এনেকুৱাকৈ খুওৱা নাই, তেনেহ'লে খুৱাই চাব। ধুনীয়াকৈ ওজনো বৃদ্ধি হয়, যিহেতু ইয়াত গোটেইকেইটা হেল্ডি বস্তু আছে। ডালিয়া আছে, মাখানা আছে, মগু দালি আছে, খাজুৰি আছে। গোটেইকেইটা বস্তুৱে শিশুৰ ধুনীয়াকৈ ওজন বৃদ্ধি কৰে। 8 মাহৰ পৰাই খুৱাব পাৰিব। মই বীৰক 8 মাহৰ পৰাই খুৱাইছিলোঁ, বৰ্তমান তাৰ 3 বছৰ, সি বৰ্তমানেও খায়। গতিকে আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে, বহুত বেছি ভাল পাব। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।